নমস্কাৰ ভিউয়াৰ্স, অংগনবাদী কৰ্মী আৰু কৰ্মী সহায়িকাসকললৈ এটা খুবেই গুৰুত্বপূৰ্ণ আপডেট আহিছে। বন্ধু-বান্ধৱীসকল, কেবিনেট ডিচিশন 3072 অনুসৰি চৰকাৰে অংগনবাদীসকলৰ আৰু হেল্পাৰসকলৰ তেওঁলোকৰ হনাৰজাম দৰমহাখিনি বৃদ্ধি কৰিছে। তেওঁলোকে ইমান দিনে যিখিনি দৰমহা বৃদ্ধিৰ বাবে তেওঁলোকে অহৰহ প্ৰতিবাদ চলাই আছিলে, কিন্তু তাৰ মাজতে অফিচিয়েলি তেওঁলোকৰ দৰমহা ইনক্ৰিজ হৈছে। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। কৰ্মীসকলৰ তেওঁলোকক 9678 টকাৰ পৰা 11000 কৰা হৈছে আৰু হেল্পাৰসকলৰ 4839 আছিলে, তাৰ পৰা তেওঁলোকক 5610 টকা কৰিছে। গতিকে আপোনালোকে আপডেটটো এইটো কি সেই বিষয়ে জানিব বিচাৰিছে বা কেতিয়াৰ পৰা আপোনালোকে এইখিনি লাভ কৰিব বা ক'ৰ আপডেটটো হয়, আপোনালোকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক। সো ফ্ৰেণ্ডসকল, এতিয়া মই আপোনালোকক দেখুৱাইছোঁ ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট চিটি অফ দিল্লী। এইটো অসমৰ যেনেকৈ অংগনবাদীসকলৰ এটা নিৰ্দিষ্ট ৱেবছাইট থাকে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তো সেইটো দিল্লীৰ ফালৰ পৰা হয়। ইয়াতে তেওঁলোকে লিখিছে যে কেবিনেট অফ ডিচিশ্যন নাম্বাৰ 3072 ডেটেড দ্য হনাৰজাম অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড অংগনবাদী হেল্পাৰ্ছ ৱাৰ এনহেন্সড এফেক্টিভ ফ্ৰম মাৰ্চ 2022। তলত যিখিনি উল্লেখ কৰিছে সেইখিনি কেবিনেট 3072 ডেট অনুসৰি দিয়া হৈছে। তাতে তেওঁলোকে দিছে যে দ্য হনাৰজাম অফ AWS এণ্ড enhanced from 9678 per month to 11220 per month. The honorarium of AWS was enhanced 4839 per month to 5610 per month. ফ্ৰেণ্ডসকল, ইয়াতে তেওঁলোকে কৈছে যে অংগনবাদী যিসকল কৰ্মী তেওঁলোকৰ 9678 টকাৰ পৰা 11220 টকা কৰিছে আৰু হেল্পাৰসকলৰ 4839 পৰা তেওঁলোকৰ দৰমহা হৈছেগৈ 5610 টকা। তলত আৰু উল্লেখ কৰা হৈছে যে গিভেন দ্য ফাংচনেল ৰিকুৱাৰমেণ্ট অফ ভেৰিয়াছ কাইণ্ডছ অফ ডেভেলপমেণ্ট এক্টিভিটিজ পাৰফৰ্ম বাই AWS ফৰ ৱেল বিং অফ ওমেন এণ্ড চিলড্ৰেন, ইট হেজ অলছ' decided to pay an additional amount conveyance and communication allowance 1500 per month AWW 1200 per month WEF। তো ইয়াতে কোৱা হৈছে যে ওপৰত যিখিনি অনুচ্ছেদ কেবিনেট তাত তেওঁলোকৰ কনভেন্সখিনি আৰু কমিউনিকেশ্যনখিনি তেওঁলোকৰ 1500 আৰু 1200 টকাকৈ অংগনবাদীসকলৰ বৃদ্ধি পাব। ইয়াতে তলতে দিছে যে চেণ্ট্ৰেল শ্বেয়াৰ, ষ্টেট শ্বেয়াৰ, কমিউনিকেশ্যন আৰু কনভেন্স এলাউন্স। তো সেইখিনি দিছে যে আপোনালোকৰ চেণ্ট্ৰেল শ্বেয়াৰ হ'বগৈ 2700 টকা আৰু ষ্টেট শ্বেয়াৰ হ'ব আপোনালোকৰ 8520 টকা আৰু কমিউনিকেশ্যন আৰু কনভেন্স এলাউন্স হ'ব 1500 টকা আৰু টোটেল আপোনালোকে যিখিনি পাব সেইখিনি হ'ব আপোনালোকৰ 12720 টকা। তেন্তে বন্ধুসকল, এইটো আছিল অংগনবাদী কৰ্মী আৰু সহায়িকা মাননী ভাতাৰ সম্পূৰ্ণ আপডেট, যি অফিচিয়েল ৱেবছাইট দিল্লীৰ ফালৰ পৰা প্ৰযোজ্য কৰা হৈছে। 1500 আৰু 1200 টকা বৃদ্ধি পালেও এইটো এটা যথেষ্ট সহায়ক হ'ব। আৰু আপোনালোকৰ এই সন্দৰ্ভৰ মতামতখিনি কমেণ্টত নিশ্চয়কৈ জনাব। ধন্যবাদ।